গাইছ মানে আজি এটা বস্তু এটা দেখাম আৰু আপোনালোকে চাব তাৰমানে একদম বেয়া কৰি দিছে একদম অৱস্থা দেই তাৰমানে দেখাম আৰু কি হৈছে প্ৰব্লেমটো আমাৰ ছাগলটো তাৰমানে পূৰা ভুক্তভোগী আছে ক'ব লাগিব এতিয়া আপোনালোকৰ মই দেখাওঁ চেষ্টা কৰিছোঁ আপোনালোকে চাব এই মালটো তাৰমানে গোটেই এটা তাৰমানে ভৰিত হেৰি পোক খাই গৈছে আপোনালোকে চাইছোঁ দেখিছে নহয় পলাইছে পলাব আহিছে ভৰিত দুখ পাইছে পলাবলৈ চালা এইটো তাৰমানে ভৰিত পূৰা তাৰমানে তাৰ ঘাও লাগি গ'ল মানে পোক লাগি গৈছে ছাগলীটো সেইটো দেখিছেনে আপোনালোকে পলাইছে তাৰমানে পূৰা কাপোৰ চাপোৰ তাৰমানে পেকিং দিয়া পূৰা হেৰি কৰি থোৱা আছে এনেকৈ তাৰমানে বেয়াকৈ পোক ধৰিছে নাই একো কৰিব পৰা নাই মানে কি হ'ল অৱস্থাটো বেয়া কৰি দিছে বৰ লেতেৰা ছাগলী পোকটো দেই উল্টা বস্তু যে উল্টা বস্তুটো একদম বহুত বেয়া তাৰমানে সেই গাইছ মানে আজি বতৰবোৰ ইমান ঠিক নহয় আপোনালোকে নিশ্চয় দেখিছে দেখাই দিছোঁ মই তাৰমানে এতিয়া এইফালে ধুনীয়া এটা মিহি পাত মাৰি আছে তাৰমানে দেই বতৰ ইমান ঠিক নহয় একদম বেয়া তাৰমানে ৰাস্তা পকা গৈছে উপায়টো নাই এই গাইছ মানে আজিকালি কি হ'ল তাৰমানে বেছিভাগ লং ভিডিঅ' নাচায় মানুহবিলাকে তাৰমানে চৰ্ট ৰিলছবিলাক চাই এনেকৈ স্ক্ৰল কৰি দিব আৰু গ'ল লং ভিডিঅ' নাচায় গৈছে সেইকাৰণে চৰ্ট ভিডিঅ' দিব ৰিলছ প্ৰেম মানে কি জানে নেকি আপোনালোকে প্ৰেম মানে ভাল পুই সেইটোৱেই প্ৰেম কয় বোলে প্ৰেমে জীয়াবও পাৰে মৰবও পাৰে প্ৰেমটো এক হিচাপে ভালো হয় এক হিচাপে বেয়া হয় নে নহয় কচোন মোক নিশ্চয় হয় প্ৰেমৰ কাৰণে আৰু নিজৰ জীৱন দি দিয়ে কিছুমানে নিজৰ জান দি দিয়ে কিন্তু আমি নিদিওঁ আমি দিম কি আমি কেতিয়াও নিদিওঁ আমি জীয়াবলৈ শিকিছোঁ মানুহৰ জীৱন এবাৰেই 10 বাৰ নাপাওঁ নহয় বেলেগৰ কাৰণে জান পুতি দিবলৈ হয় নাই সেইকাৰণে মা দেউতাৰ লগত জান দিয়াতকৈ মা দেউতাক চোৱা সন্মান কৰা পঢ়া ব্যৱহাৰ কৰা ভাল ব্যৱহাৰ কৰা তেতিয়াহে এনেই আৰু মৰিব নাই নহয় লোকৰ কাৰণে হয় নাই গাইছ নহয় সকলোৱে কবি দেই মিহিকৈ নোকোৱাকৈ নাথাকিবি আৰু দেই জীৱনত উন্নতি হ'বলৈ হ'লে নিজেই নিজক বিশ্বাস কৰিব লাগিব লোকৰ পিছত দৌৰিলে কেতিয়াও উন্নতি নহয় হয় নাই গাইছ নহয় মই কোৱা কথা সকলোৱে ক'ব চাই নিজৰ পিছত নিজেই দৌৰিব লাগিব নিজকে ফ'কাছ কৰিব লাগিব নিজকে ষ্ট্ৰং কৰিব লাগিব নিজকে মজবুত কৰিব লাগিব হয় নাই গাইছ নিজেই ভাল কাম কৰি দিব লাগিব নিশ্চয় এদিন সফল হ'ব তোমালোকো সফল হ'বা